শান্তি। আপুনি আপোনাৰ মন বুদ্ধিক মস্তিষ্কৰ মধ্যত একাগ্ৰ কৰি ভাবক, মই এটা জ্যোতি বিন্দু স্বৰূপ আত্মা, জিলিকি থকা এটা তৰা। মই সম্পূৰ্ণ পবিত্ৰ, স্বৰাজ্য অধিকাৰী। মোৰ কৰ্মেন্দ্ৰিয়ৰ মালিক। মই আত্মা মোৰ শৰীৰৰ মস্তিষ্কৰ মধ্যত বাস কৰি আছো। মই অনুভৱ কৰিছো মোৰ পৰা শুভ্ৰ প্ৰকাশ ওলাই মোৰ গোটেই শৰীৰত পৰিছে। অনুভৱ হৈছে এইটো যেন তেজ মঙহৰ শৰীৰ নহয়, এটা পোহৰৰ শৰীৰহে। অনুভৱ হৈছে এই শৰীৰটো লাহে লাহে সম্পূৰ্ণ লোপ হৈ গৈছে, মাৰ্জ হৈ গৈছে। মাত্ৰ বাচি আছো পোহৰৰ শৰীৰত। মই আত্মা ফৰিষ্টা ৰূপত, দেৱদূত স্বৰূপত। অনুভৱ হৈছে মই এক সম্পূৰ্ণ পবিত্ৰ ফৰিষ্টা, এক অৱতৰিত ফৰিষ্টা। মই অনুভৱ কৰিছো মই ফৰিষ্টা ওপৰৰ আকাশলৈ উৰি গৈছো। সূৰ্য, চন্দ্ৰ, তৰাগণৰ পাৰ হৈ ওপৰলৈ উৰি উৰি গৈ আছো। গৈ গৈ মই সূক্ষ্ম বতনত উপস্থিত হৈছো। সন্মুখত বাপ দাদা, তেখেতে মোক মৰম ভৰা মিঠা দৃষ্টি দি আছে। মোক সাৱটি লৈছে। বৰদানৰ হাত মোৰ মূৰৰ ওপৰত ৰাখি মোক বৰদান দিছে। সম্পূৰ্ণ অশৰীৰী হোৱা, সম্পূৰ্ণ পবিত্ৰ হোৱা। এই বৰদানে মোক সদায় স্মৃতি দিব যে মই শৰীৰ নহয়, এটা আত্মাহে, এক জ্যোতি স্বৰূপ পোহৰহে, এটা শক্তিহে। এই বৰদানৰ দ্বাৰা মই নিজে অশৰীৰী হোৱাৰ অভ্যাস অনায়াসে কৰিব পাৰো। এতিয়া মই আত্মা এই ফৰিষ্টাৰূপী শৰীৰ মাৰ্জ কৰি ওপৰলৈ উৰি গৈছো, পৰম ধামলৈ। উৰি উৰি মই পৰম ধাম পাইছোহি।
কেওফালে ৰঙা সোণালী ৰঙৰ পোহৰ। কোটি কোটি আত্মাবোৰ নিজ নিজ ঠাইত স্থিত হৈ আছে। এয়াই পৰম ধাম, শান্তি ধাম, মুক্তি ধাম, ব্ৰহ্ম মহতত্ব। লাহে লাহে মই অনুভৱ কৰিছো মই শিৱ বাবাৰ একেবাৰে ওচৰলৈ আহি গৈছো। নিজকে বাবাৰ একেবাৰে কাষত অনুভৱ কৰিছো। এয়া হৈছে মোৰ বীজৰূপ অৱস্থা, সম্পূৰ্ণ নিৰাকাৰী, সম্পূৰ্ণ মুক্ত অৱস্থা। বীজৰূপ স্থিতি। মই অনুভৱ কৰিছো পৰমাত্মা শিৱ বাবাৰ পৰা গুণ আৰু শক্তিৰ দিব্য পোহৰ ওলাই মোৰ আত্মাত সমাহিত হৈ গৈছে। পানীৰ ফাউণ্টেনৰ দৰে এয়া এক সম্পূৰ্ণ পৰম আনন্দৰ স্থিতি, মুক্ত অৱস্থাৰ স্থিতি। এই অৱস্থাত মই সম্পূৰ্ণ একাগ্ৰ হৈ পৰিছো। মই অনুভৱ কৰিছো যিমানেই এই দিব্য পোহৰ মোৰ আত্মাত সোমাই গৈছে, সিমানেই মোৰ জন্ম জন্মান্তৰ বিকৰ্ম বিনাশ হৈ গৈ আছে। আত্মাত লাগি থকা মইলাবোৰ নাইকিয়া হৈ গৈছে আৰু আত্মা পৰিষ্কাৰ হৈ পৰিছে। দ্বাপৰ আৰু কলি যুগত জানি বা নাজানি কৰা বিকৰ্মবোৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে। লাহে লাহে মই অনুভৱ কৰিছো মই সম্পূৰ্ণ শুদ্ধ। অকণমানো দাগ নথকা হীৰা বনিছো। মই সম্পূৰ্ণ পবিত্ৰ। গুণ মূৰত শক্তিশালী আত্মা। মই বাবাৰ সমান হৈ গৈ আছো। এতিয়া মই অনুভৱ কৰিছো শিৱ বাবাৰ পৰা পোৱা দিব্য পোহৰ বীজৰূপী মোৰ আত্মাৰ পৰা ওলাই সংসাৰত পৰিছে। বিশ্বৰ গ্লোবৰ ওপৰত এই পোহৰ বিয়পি পৰিছে। সৃষ্টিৰূপী বৃক্ষজোপাই এই দিব্য পোহৰ অনুভৱ কৰিছে।
শক্তিৰ অনুভৱ কৰিছে। মই অনুভৱ কৰিছো এই দিব্য পোহৰ 5 তত্ত্বয়ো পাইছে। অগ্নি, বায়ু, জল, আকাশ, পৃথিৱী। এই 5 তত্ত্ব এই পোহৰৰ দ্বাৰা তৃপ্ত হৈ পৰিছে আৰু প্ৰকৃতিয়ে মোক আশীৰ্বাদ দিছে। অনুভৱ কৰিছো এই পোহৰ সংসাৰৰ সকলো আত্মাই পাইছে। এই সৃষ্টিত প্ৰায় 800 কোটি আত্মা আছে। প্ৰতিটো আত্মাই এই দিব্য পোহৰ অনুভৱ কৰিছে। এই সৃষ্টিৰূপী বৃক্ষৰ প্ৰতিটো ধৰ্ম, প্ৰতি শিলা পাতে এই দিব্য পোহৰ অনুভৱ কৰিছে। মই এই সৃষ্টিৰ বীজ ৰূপ। মই বাবাৰ সমান বিশ্ব কল্যাণকাৰী, বিশ্ব ৰক্ষক আৰু বিশ্ব পৰিৱৰ্তক। মই এই সংসাৰৰ সকলো আত্মাক সৰ্ব দুখৰ পৰা মুক্ত কৰিব লাগিব। যিমানে আমি বীজৰূপ স্থিতিত স্থিত হৈ অন্য আত্মাক কিৰণ দিম, সিমানে অন্য আত্মাবোৰেও আমাক আশীৰ্বাদ দিব। যিহেতু শিৱ বাবাই কৈছে যে এতিয়া তোমালোকে কৰা মনসা সেৱাৰ দ্বাৰা সত্যযুগ আৰু ত্ৰেতা যুগত কিছু আত্মা তোমালোকৰ প্ৰজা বনিব আৰু যিবোৰ আত্মা ভিন্ন ভিন্ন ধৰ্মত দ্বাপৰ আৰু কলি যুগত আহিব, সেইবোৰো তোমালোকৰ ভক্ত হ'ব। এই সংগম যুগত তোমালোকৰ কিৰণৰ দ্বাৰা যিসকল আত্মাই সুখ শান্তি অনুভৱ কৰিছে, প্ৰতিদান স্বৰূপে দ্বাপৰ কলি যুগত তেওঁলোকে তোমালোকৰ মূৰ্তিৰ পূজা কৰিব। তোমালোকৰ মূৰ্তিৰ দ্বাৰা পুনৰ সেই সুখ শান্তি লাভ কৰিব। এতিয়া মই আত্মা লাহে লাহে তললৈ নামি গৈছো। লাহে লাহে আহি সূক্ষ্ম বতনত উপস্থিত হৈছো। পুনৰ নিজৰ ফৰিষ্টা ৰূপত মই ফৰিষ্টা লাহে লাহে তলৰ সৃষ্টিলৈ নামি গৈছো, য'ত মোৰ স্থূল দেহ আছে। আহি আহি মই মোৰ মস্তক সিংহাসনত
উপস্থিত হৈছোঁ। এতিয়া শিৱ বাবাও পৰম ধাম এৰি সৃষ্টিলৈ নামি আহিছে। জ্যোতি স্বৰূপ শিৱ বাবা মোৰ ছত্ৰছায়া হৈ মোৰ মূৰৰ ওপৰত বিৰাজমান হৈছে। তেওঁৰ পৰা দিব্য পোহৰ ওলাই মোৰ শৰীৰত সমাহিত হৈছে আৰু গোটেই সৃষ্টিত বিয়পি পৰিছে। মোৰ এই বীজৰূপ অৱস্থাত শিৱ বাবাক মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ বাবা, ধন্যবাদ। এই কলিযুগৰ শেষত আহি আপুনি মোক মুক্ত কৰি দিলে আৰু জীৱন মুক্তিৰ বৰ্ষাও দিলে। আপুনি মোক আপোনাৰ সহযোগী বনোৱাৰ বাবে ধন্যবাদ বাবা, ধন্যবাদ। ওম শান্তি, ওম শান্তি।